স্বাগতম জনাইছোঁ। আজি ওলাইছোঁ একদম ৰ'দ ওলাইছে মানে ৰ'দটো অলপ কমিছে। আজি ডাইৰেক্ট চিধা ফিল্ডলৈ ওলাইছোঁ। বহুত দিন প্ৰেক্টিছ কৰা হোৱা নাই, বৰষুণ দি আছিলে, ফিল্ডত লগাই আছোঁ। যিহেতু ফিল্ডখন আমাৰ থানাৰ পৰা 500-600 মিটাৰ আঁতৰত আছে আৰু আজি বৰষুণ নাই দিয়া, অলপ শুকাইছে, তাকে অলপমান এক্সাৰচাইজ কৰিম, তাকে আপোনালোকক দেখাম আৰু ফিল্ডখন। তাত ধুনীয়াকৈ ফুটবল প্ৰেক্টিছ কৰি থাকে, চাইডে চাইডে দৌৰিব লাগিব আৰু। মানে এইটো ট্ৰেফিক পইণ্ট, ইয়াত ধুনীয়াকৈ শ্বহীদ বেদী আছে আৰু এইটো ছাইডত ধুনীয়াকৈ আছে আপোনাৰ ফিল্ডখন। হ'ল ফিল্ডখন আহিছোঁ আজি, আগতে আহোঁ প্ৰায়ভাগ মাজে মাজে, পানী হৈ আছিলে তেতিয়া ভিডিঅ' চিডিঅ' বনোৱা নাই। আজি ডিউটিটো নাই, মই আহি গৈছোঁ অলপমান এক্সাৰচাইজ কৰি লওঁ। দৌৰা নাই মানে বৰষুণ দি আছিলে কাৰণে, এতিয়া মানে এপাক দৌৰি লওঁ, ছাইডটো চাই লওঁ ধুনীয়াকৈ। এতিয়া আপোনালোকেও প্ৰথমতে দৌৰিলে মতে ফিল্ডখনত যিমানে সদায় দৌৰা ফিল্ডে নহওক কিয় ৰাউণ্ডটো ঘূৰি ল'ব, ক'ত কি আছে চাই ল'ব। ধুনীয়াকৈ ফুটবল খেলি আছে, প্ৰেক্টিছ হৈ আছে, কাষতে ট্ৰেইন আহি আছে, সেয়াই আৰু কোকৰাঝাৰ। যিহেতু বৰষুণ দি আছিলে এইকেইদিন আৰু দৌৰা প্ৰেক্টিছ একেবাৰে কৰা নাই হৈছিলোঁ, প্ৰেক্টিছ কৰাই নাই এইকেইদিন। আৰু ইয়াৰ ৰানিঙৰ আগত অলপ এক্সাৰচাইজ কৰি ল'লোঁ, বডিটো ফ্ৰী কৰি ল'লোঁ আৰু বডিটো ফ্ৰী কৰি লোৱাৰ পাছতে আপোনালোকে ৰানিং কৰিব। বডিটো সম্পূৰ্ণৰূপে ফ্ৰী আৰু ৰিলেক্স মানে কৰি ল'ব, তাৰপিছত দৌৰিব। সকলোখিনি অলপ অলপকৈ এক্সাৰচাইজ কৰিলোঁ আৰু তাকে লগৰটোৱে মোবাইলটো ধৰি দে বোলো, ভিডিঅ' এটা কৰি দে, বহুত দিন ভিডিঅ'ও দিয়া নাই আৰু এইদৰে অলপ ফ্লেক্সিবল কৰি ল'লোঁ আৰু বহুত দিন যিহেতু দৌৰা নাই হৈছিলোঁ। এনেকৈ আপোনালোকে ট্ৰাই কৰি থাকক, আহি আছে অতি সোনকালে 2000 পোষ্ট, বৰ বেছি দিন নাই আৰু আপোনাৰ এপ্লাই হ'বই, বৰ বেছি দিন নাই। ABUB কমাণ্ডো সকলোখিনি আৰু তাকে সময় নাপাওঁ, কাইলৈ ডিউটি নাই, মানে আজি ডিউটি নাছিলে, চ' অলপ দৌৰি দিছোঁ। বৰষুণ দি আছিলে একেৰাহে, ফিল্ডখন শুকালে অলপ চফা চাইডে ঘাঁহ হৈ আছে। আপোনালোকে ট্ৰাই কৰি থাকক, লাগি থাকক, অসম যাওক, জল্দি জল্দি আহি যাওক। এইদৰে চিট আপ মাৰিলোঁ, যিহেতু মানে চিট আপ মাৰিলে পেটৰ চৰ্বিটো অলপ কমে, পেটটো টাইট হয় আৰু ৰানিং কৰাৰ ক্ষেত্ৰত ভালেখিনি সহায় কৰে। সেইদৰে ৰানিং কৰাৰ পাছত এইদৰে অকণমান চিট আপ মাৰিব। চিট আপ কিমান পাৰে, যেতিয়ালৈকে পেটটো নিবিষায়গৈ তেতিয়ালৈকে চিট আপ মাৰিয়ে থাকিব। মোৰ টিক্স সেইটো, মোৰ যেতিয়ালৈকে পেটটো একেবাৰে নিবিষায়গৈ মাংসকেইডোখৰ, তেতিয়ালৈকে মই মাৰিয়ে থাকোঁ চিট আপ। ইমানো টিক্স দিবলৈ বা কিবা কৰিবলৈ এজন মই কিবা কোচো নহয়, মই ৰানিং কৰাৰ আগতে যিখিনি কৰিছিলোঁ সেয়েহে অলপ দেখাই দিছোঁ আপোনালোককো। যিমানখিনি জানো আৰু সিমানখিনি দেখাইছোঁ। অকণমান কৰি ল'ব এইবিলাক, পেকটোৰ ক্ষেত্ৰত মানে অলপ সুবিধা হয়, 6 পেক আহিব আৰু মানে বডিটো ষ্ট্ৰং হ'ব। মানে এইকেইটা কৰিলে বডিটো ষ্ট্ৰং হ'ব, হাতৰ মাচুলবিলাকো টাইট হ'ব, ভৰিৰ মাচুলবিলাক টাইট হ'ব, তেতিয়াহে দৌৰাৰ ক্ষেত্ৰত সহায় হ'ব। সেয়াই ৰানিং কৰিলোঁ, অলপমান এক্সাৰচাইজ কৰিলোঁ, বতৰটো ভাল, ডিউটি নাই হৈছিলে। তাকে যদি আপোনালোকৰ মোৰ ভিডিঅ'বিলাক ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আকৌ অন্য ধৰণৰ ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছোঁ। ধন্যবাদ।